নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছো 19 নৱেম্বৰ পুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ সমূহ দৰ্শকসকলৰ বাবে জনাই যাম আমাৰ প্ৰতিটো গুৰুত্বপূৰ্ণ খবৰে প্ৰথমতে দিবলৈ লৈছো চাকৰি প্ৰত্যাশীৰ বাবে এটা ভাল খবৰ আপুনি বাৰু তৃতীয় নাইবা চতুৰ্থ বৰ্গৰ পৰীক্ষা দিছিল নেকি যদি দিছিল তেনেহলে আপোনাৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ এডিআৰইৰ ফলাফল সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা মাৰ্চ মাহৰ 7 তাৰিখৰ আগতে ঘোষণা হ'ব এডিআৰইৰ ৰিজাল্ট অৰ্থাৎ তৃতীয়ৰ লগতে চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ৰিজাল্ট ফেচবুক লাইভ যোগে মুখ্যমন্ত্ৰীয়ে কৰিলে ডাঙৰ ঘোষণা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি কাৰ কাৰ হাতত আছে নিকাভাৱে অনুষ্ঠিত হল পৰীক্ষা নিকাভাৱে দিয়া হ'ব পৰীক্ষাৰ ৰিজাল্ট ভাগ্য উদয় হ'ব হাজাৰ হাজাৰ যুৱক যুৱতী হাঁহি বিৰিঙিব ঘৰে ঘৰে আহিব ভাল খবৰ 7 মাৰ্চৰ আগতে আৰু মাজত মাত্ৰ কেইটামান দিন তাৰ পিছতে ৰাজ্যত ঘোষণা হ'ব তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ ফলাফল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ প্ৰাৰ্থীলৈ ডাঙৰ খবৰ দিবলৈ লৈছো পুৱাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ দ্বিতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এপিএসসি কেলেংকাৰীৰ সন্দৰ্ভত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে মুখা খুলিছে একাংশ ভদ্ৰলোকৰ কংগ্ৰেছৰ উপৰিও ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনে জোকাৰণি সৃষ্টি কৰিছে বাজপেয়ী ভৱনত এপিএসসি কেলেংকাৰীত নাম সাঙুৰ খাইছে মংগলদৈ সমষ্টিৰ প্ৰাক্তন বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ অনিয়মেৰে কেইবাজনো আত্মীয়ক এপিএসসিত চাকৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছে বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ বিৰুদ্ধে এপিএসসি পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূৰ্বেই প্ৰশ্ন কাকত দিয়া হৈছিল ভাৰ্গৱমণি দাসক শৰ্মা আয়োগৰ প্ৰতিবেদনৰ মতে বিজেপিৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাসৰ ঘনিষ্ঠ আছিল ভাৰ্গৱমণি দাস এপিএসসি কেলেংকাৰীৰ চৰ্দাৰ ৰাকেশ পাল আৰু সহকাৰী পৰীক্ষা নিয়ন্ত্ৰক পবিত্ৰ কৈবৰ্তৰ সৈতে সুসম্পৰ্ক আছিল বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীৰ 2023 চনৰ 12 মাৰ্চত বিজেপি বিধায়কৰ ঘনিষ্ঠ ভাৰ্গৱমণি দাসে বক্ৰ পথেৰে এপিএসসি চাকৰি লাভ কৰাৰ অভিযোগ দিছিল দিগন্ত শৰণীয়াই অভিযোগ অনুসৰি বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকীয়ে বক্ৰ পথেৰে মুঠ 5 গৰাকী লোকক এপিএসসি চাকৰি দিয়াৰ অভিযোগ উত্থাপিত হৈছিল শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত সকলো অভিযুক্তৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গোচৰ ৰুজু কৰিব লাগে বুলি দাবী ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ কিন্তু প্ৰশ্ন হৈছে যদি অসম চৰকাৰে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে তেন্তে তদন্তৰ আওতালৈ আহিবনে বিজেপিৰ প্ৰাক্তন বিধায়কগৰাকী 2026ত মংগলদৈ বিধানসভা সমষ্টিৰ পৰা বিজেপিৰ টিকটত নিৰ্বাচন খেলিবলৈ কঁকালত টঙালি বান্ধিছে গুৰুজ্যোতি দাসে দিবলৈ লৈছো পুৱাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ তৃতীয় নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰমজান মাহক লৈ চৰকাৰৰ বৃহৎ ঘোষণা দোৱা কৰিবলৈ ছুটি পাব কৰ্মচাৰীয়ে 1 ঘণ্টাৰ পূৰ্বে কাৰ্যালয়ৰ পৰা ঘৰ মুৱা হ'ব পাৰিব চৰকাৰী কৰ্মচাৰীয়ে 4 বজাতেই অফিচৰ পৰা ঘৰলৈ যাব পাৰিব কৰ্মচাৰীয়ে অসুবিধা নোহোৱাকৈ দোৱা কৰিবলৈ এই পদক্ষেপ চৰকাৰৰ 2 মাৰ্চৰ পৰা 31 মাৰ্চলৈ এই সুবিধা লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীয়ে তেলেংগানা চৰকাৰৰ ৰমজান মাহক লৈ বিশেষ ঘোষণা আৰু এনডিএ মিত্ৰত্ব অন্ধ্ৰপ্ৰদেশৰ যি চৰকাৰ আছে তেলেগু দশম পাৰ্টিৰ আৰু তেলেংগানা চৰকাৰৰ ৰমজান মাহক লৈ বিশেষ ঘোষণা মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডিয়ে চৰকাৰী কৰ্মচাৰীক লৈ কৰিলে এই ডাঙৰ ঘোষণা ৰমজান মাহক লৈ চৰকাৰৰ বৃহৎ ঘোষণা কাৰণ চৰকাৰী কৰ্মচাৰীয়ে 1 ঘণ্টা আগতে ল'ব পাৰিব ছুটি দিবলৈ লৈছো পুৱাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ চতুৰ্থ নম্বৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে মছজিদত বুলডোজাৰ নীতিক লৈ খৰগস্ত দেশৰ উচ্চতম ন্যায়ালয় মছজিদ ভাঙি ৰখত পৰিল উত্তৰ প্ৰদেশ চৰকাৰ তথা বিষয়াসকল ন্যায়ালয়ে একশ্যন আৰম্ভ কৰিলে মছজিদ ভঙাসকলৰ বিৰুদ্ধে হাৰি যাব নোৱাৰিব মছজিদ ভঙা কোনো এজন বিষয়া বুলডোজাৰেৰে মছজিদ ভঙা বিষয়াৰ বিৰুদ্ধে জাননী জাৰি কুশীনগৰ মছজিদ ভঙাক লৈ দাখিল কৰা হৈছিল আবেদন এই আবেদনৰ ভিত্তিত জাননী জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে চৰকাৰ তথা বিষয়াসকলক উত্তৰ দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ
দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশক অৱমাননাক লৈ খৰগস্ত এছচি অৰ্থাৎ সুপ্ৰিম কোৰ্ট কি কাৰণত নিয়ম ভংগ কৰি ভাঙি দিয়া পেলোৱা হ'ল মছজিদসমূহ ইয়াৰ উত্তৰ দিবলৈ চৰকাৰ তথা বিষয়াক বান্ধি দিলে নিৰ্দিষ্ট সময় 2 সপ্তাহৰ ভিতৰত উত্তৰ দিব লাগিব সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ নিদিয়া পৰ্যন্ত মছজিদত চলাব নোৱাৰিব বুলডোজাৰ দিবলৈ লৈছো পুৱাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো আমাৰ শেষৰ গুৰুত্বপূৰ্ণ খবৰটো হৈছে এটা ৰাজনৈতিকৰ চৰ্চিত খবৰ ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰশ্ন মুকলি কৰিলে সাংসদ গৌৰৱ গগৈলৈ জনসাধাৰণক 12টাকৈ প্ৰশ্নৰ উত্তৰ দিব লাগিব গৌৰৱ গগৈয়ে কি এই 12টা প্ৰশ্ন 1 নম্বৰত কোৱা হৈছে 1 নম্বৰ প্ৰশ্নটো হ'ল বিবাহৰ 12 বছৰ পিছতো গৌৰৱ গগৈৰ পত্নীয়ে কিয় গ্ৰহণ কৰা নাই ভাৰতীয় নাগৰিকত্ব 2 নম্বৰ প্ৰশ্নত কোৱা হৈছে গৌৰৱ গগৈৰ সন্তানে ভাৰতীয় নে ব্ৰিটিছ পাছপোৰ্ট ব্যৱহাৰ কৰে 3 নম্বৰত কোৱা হৈছে গৌৰৱ গগৈৰ পত্নীয়ে পাকিস্তান চৰকাৰৰ কোনো বিষয়াক সাক্ষাৎ কৰিছেনে 4 নম্বৰ প্ৰশ্নত কোৱা হৈছে এলিজাবেথে সিনেটৰ টম উডালৰ সহায়ক হিচাপে পাকিস্তানক সমৰ্থন কৰা নীতি গ্ৰহণ কৰাত কোনো ভূমিকা পালন কৰিছিলনে 5 নম্বৰ প্ৰশ্নত কোৱা হৈছে জৰ্জ চৰ্চৰ সৈতে সম্পৰ্কিত কোনো ব্যক্তি বা সংস্থাৰ লগত যোগাযোগ ৰক্ষা কৰিছিলনে 6 নম্বৰ প্ৰশ্নত কোৱা হৈছে পাকিস্তানত থাকোতে এলিজাবেথে ভাৰতৰ বিৰুদ্ধে কাৰ্যকলাপ কৰা কোনো ব্যক্তি বা গোষ্ঠীক সাক্ষাৎ কৰিছিলনে 7 নম্বৰ প্ৰশ্নত সোধা হৈছে ভাৰতত ভিসা আবেদন দাখিলৰ সময়ত এলিজাবেথে পাকিস্তানী সংস্থাৰ সৈতে থকা সম্পৰ্কৰ কথা প্ৰকাশ কৰিছিলনে 8 নম্বৰ প্ৰশ্নত কোৱা হৈছে এলিজাবেথৰ ভাই বোৱাৰীৰ কোনো খ্ৰীষ্টিয়ান সংগঠনৰ সৈতে এতিয়াও সম্পৰ্ক আছেনে 9 নম্বৰ প্ৰশ্নত সোধা হৈছে পাকিস্তান হাই কমিছনক সাক্ষাৎ কৰাৰ সম্পূৰ্ণ তথ্য প্ৰকাশ কৰিবনে 10 নম্বৰত কোৱা হৈছে পাকিস্তান হাই কমিছনৰ লগত হোৱা সাক্ষাতৰ তথ্য ভাৰত চৰকাৰ বা কংগ্ৰেছ দলক জনাইছিলনে 11 নম্বৰত কোৱা হৈছে পাকিস্তান হাই কমিছনক সাক্ষাৎ কৰাৰ পাছতে ভাৰতীয় সেনা সম্পৰ্কীয় বিষয়ত আপুনি সংসদত যি প্ৰশ্ন উত্থাপন কৰিছিল তাৰ প্ৰকৃত উদ্দেশ্য কি আছিল 12 নম্বৰ প্ৰশ্ন অৰ্থাৎ শেষৰ প্ৰশ্নত কোৱা হৈছে আপোনাৰ এনজিঅ ফাৰ্ম টু ফুটে জৰ্জ সৰছ বা খ্ৰীষ্টিয়ান সংগঠনৰ পৰা কোনো ধৰণৰ আৰ্থিক সহায় লাভ কৰিছেনে এই 12টা প্ৰশ্নৰ উত্তৰ দিব লাগিব সাংসদ গৌৰৱ গগৈয়ে